মিডিয়া বন্ধুসকলক নমস্কাৰ যাচিছোঁ আৰু লগতে তিৱা জাতীয় সংগঠনৰ তিৱা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক প্ৰমুখে আমাৰ ইয়াত সদস্যসকল আছে আৰু লগতে তিৱা মাথন লাই টখৰা তথা তিৱা সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন মশ্ৰম লগতে তিৱা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সদস্যসকল ইয়াতে আছে আৰু মই তিৱা সাংস্কৃতিক সমাজৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি। পোনপ্ৰথমে মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ সকলো ৰাইজক আমাৰ যি জাতীয় লাংখন উৎসৱটিৰ হৈ মই সকলোকে শলাগ যাচিলোঁ আৰু আমাৰ যি জাতীয় উৎসৱ কেইবাটাও আছে তাৰ ভিতৰত আমাৰ লাংখন ফেষ্টিভেলটো হ'ল আমাৰ তিৱা জাতীয়ৰ প্ৰধান উৎসৱ। আমি এইবেলি তিনি ঠাইত পাতিবলৈ আমি মনস্থ কৰিছোঁ। প্ৰথমতে আমাৰ ২৭ তাৰিখে লাংহিন অঞ্চলৰে চেলাবৰ তিৱা গাঁৱত ২৭ তাৰিখে অনুষ্ঠিত হ'ব আৰু ২৮ তাৰিখে আমাৰ যি ৱেষ্ট কাৰ্বি আংলঙৰ টুমপ্ৰেঙৰ পৰা 10 কিলোমিটাৰ দূৰত ডেৰামুখ এডোখৰ ঠাই আছে, তাত ২৮ তাৰিখে আমি পাতিবলৈ মনস্থ কৰিছোঁ। আৰু আমাৰ যি নেকি চেণ্ট্ৰেলি আমাৰ তাত অনুষ্ঠিত হৈ থাকে, আজি 2007ৰ পৰা যি অনুষ্ঠিত হৈ আছিলে, এইবাৰ 16তম লাংখন ফেষ্টিভেল অনুষ্ঠিত হ'ব কুলুকুঞ্চি ঠাই। তাত 29 তাৰিখে ৰিচিপশ্যন আৰু 30 তাৰিখে তাত সম্পূৰ্ণ দিনটোজোৰা কাৰ্যসূচীৰে লাংখন পূজা উৎসৱ অনুষ্ঠিত কৰা হ'ব। গতিকে লাংখন উৎসৱটো আমাৰ তিৱা জাতীয়ৰ প্ৰধান উৎসৱ। ইয়াৰ বৈশিষ্ট্য হ'ল যে আমাৰ যি তিৱা জনগোষ্ঠী কৃষি প্ৰধান জনগোষ্ঠী, কৃষিৰ লগতে জড়িত উৎসৱ। গতিকে আমাৰ যি আমি শস্য যি ধান আমি পথাৰত ৰুইছোঁ আৰু ঝুম খেতিত আমি ৰুইছোঁ, যাতে সেই ধানসমূহ কোনো যাতে পোক পতংগই অনিষ্ট কৰিব নোৱাৰে আৰু যাতে শস্য আমাক লক্ষ্মী দেৱীয়ে যাতে আমাক শস্য উৎপাদন যাতে অধিক দিয়ে, তাৰে আমি এটা তিৱা জনগোষ্ঠী অনুষ্ঠানটি আমি পাতি আহিছোঁ। গতিকে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদিয়ে মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত থকা সকলো জাতি জনগোষ্ঠীক এই অনুষ্ঠানত যাতে আহি আমাৰ অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত কৰে আৰু বিশেষকৈ তিৱা জনগোষ্ঠীসকলক, যি কাৰ্বি আংলঙত বসবাস কৰা তিৱা জনগোষ্ঠী আৰু ৱেষ্ট কাৰ্বি আংলঙত বসবাস কৰা তিৱা জনগোষ্ঠী সমূহ ৰাইজক মই আহ্বান জনাইছোঁ। আৰু এটা কাৰ্যসূচী আছে আমাৰ 31 তাৰিখে। 31 তাৰিখে আমাৰ প্ৰত্যেক আমাৰ তিৱা সম্প্ৰদায়ৰ ঘৰসমূহত সন্ধিয়া হোৱাৰ লগে লগে পদূলি মুখত বন্তি প্ৰজ্বলন কৰিব আৰু যিসকল আমাৰ তিৱাসকলৰ খেতি পথাৰ আছে তাত গৈ তেখেতসকলে চাকি বন্তি জ্বলাব আৰু ঘৰসমূহত সকলোৰ নিজৰ নিজৰ যি ঈশ্বৰক এটা ধূপ ধূনা জ্বলাই পেলাই তেখেতসকলে যাতে আমাৰ গোটেই শস্যটো যাতে ধুনীয়াকৈ আমাক লক্ষ্মী দেৱীয়ে যাতে আমাক ধুনীয়াকৈ শস্যটো আমাক দিয়ে, তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান কৰিলোঁ। আৰু আমাৰ মাজত আছে তিৱা সাহিত্য সভাৰ সাধাৰণ সম্পাদক
জনাৰ্দন মশ্ৰম তেখেতে ক'ব। ইতিমধ্যে আমাৰ তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ডাঙৰীয়াই কৈছে যে আমি তিনিটি ঠাইত আমি তিনিদিনীয়াকৈ আমি কাৰ্যসূচী ৰাখিছোঁ। আমি চাওক যে তিৱাসকল কাৰ্বি আংলঙৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী বা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। আমাৰ বিভিন্ন উৎসৱ আছে, বসন্তকালীন উৎসৱ চগ্ৰা আছে, ৱাংচুৱা আছে, য়াংলি আছে, জংখং পূজা আছে, বিভিন্ন থান পূজাসমূহ আছে। পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত দুইখন জিলাত এতিয়া এই পাৰ্বত্য জিলাত থকা আমাৰ তিৱাসকলে বা ভৈয়ামৰ তিৱাসকলেও বিভিন্ন ঠাইত আমি এই লাং পূজাসমূহ অনুষ্ঠিত কৰি আহিছে। গতিকে এই লাংখন পূজাটি আৰু বিশেষভাৱে যিহেতু আমি প্ৰকৃতিৰ উপাসক বা আমি খেতি শস্যৰ লগত আমি এই জড়িত এটি উৎসৱ, এই উৎসৱটোত চাৰি ভাই চাৰি কৰা দেৱতাক আৰাধনা কৰিবৰ কাৰণে আৰু তাৰ পূৰ্বে আমাৰ যি বাঁহ দেৱতা চালচা ৰাজা, এই চালচা ৰাজাক আৰাধনা কৰি বাঁহ কাটি আনি সুন্দৰভাৱে বাঁহবোৰ ফুল তুলি সেই বাঁহবোৰক ঘূৰণীয়াকৈ পুতি পূজা কৰি আৰু সেই লাংখনবোৰ হাতত লৈ লৈ নৃত্য কৰে। এটা আটকধুনীয়া নৃত্য অনুষ্ঠান যে 31 জুলাই আমাৰ তিৱাসকলৰ যিহেতু বিভিন্ন পইট আছে, পইট অনুযায়ী বিভিন্ন উৎসৱসমূহ অনুষ্ঠিত হয়। কিন্তু এই সময়ছোৱাতে অৰ্থাৎ আহিন কাতি এই সময়ছোৱাতে যিহেতু লাংখন পূজা উৎসৱটো অনুষ্ঠিত হয়, গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা 31 জুলাই তাৰিখটো 31 অক্টোবৰ তাৰিখটো লাংখন দিৱস হিচাপে এটা ৰেষ্ট্ৰিক্টেড হলিডে বা হলিডে লিষ্টত আছে। সেই গতিকে 2007 চনৰ পৰা অনুপঞ্চীত অনুষ্ঠিত হৈ আহিছিল ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কেন্দ্ৰীয়ভাৱে, আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত আমি প্ৰতি বছৰে ঠাই সলনি কৰি কৰি যোৱাবাৰ যেনেকৈ ৰজাপথাৰত হৈছিলে, তৰাদবিত হৈছিলে, এবাৰ চেলাবৰত হৈছে, ডেৰামুখত হৈছে, ঠিক তেনেকৈ আমি এই লাংখন উৎসৱটি প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি বিভিন্ন ঠাইত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ তিৱা কাৰ্বি আংলং জিলাৰ তিৱা জনসাধাৰণৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰ্বি আংলঙৰ সমূহ জনসাধাৰণে যাতে আমাৰ এই লাংখন উৎসৱটিত আগমন ঘটে, আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু কাউন্সিলৰ ফালৰ পৰা আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমি আশাবাদী বিভিন্ন সংগঠনৰ ইয়াত আমি সদস্যসকল আছোঁ যে তিৱা সংস্কৃতিক ভাষা সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কাউন্সিলে আমাক পৰৱৰ্তী সময়ত সহায় সহযোগিতা আগবঢ়াব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু আমি আশাবাদী।